এতিয়া আছোঁ আমি বশিষ্ঠ টেম্পুলত আৰু আমি বশিষ্ঠ টেম্পুলত কেনেদৰে আহিলোঁ কি কৰিলোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চাই লওক। বশিষ্ঠ টেম্পুলত বিৰাট ধুনীয়া জেগা। গুৱাহাটীত থকা মানুহখিনিতো বাদে অসমৰ বহুত মানুহ আহিছে। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল অসমৰ সমৰ। মানে মই এইকেইদিন ভিডিঅ' দিব পৰা নাই। ভিডিঅ' নিদিয়াৰ মেইন কাৰণটো হৈছে মই সকলো ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' নিদিওঁ। মানে যিহেতু ব্লগিং কৰিলেও চিলেক্টিভ টপিকৰ ওপৰত য'ত যাওঁ সেইখিনি ডেইলি ব্লগ নবনাওঁ। তথাপিতো ভিডিঅ'ত বহুতখিনি গেপ হৈ যায়, গতিকে আজি ভিডিঅ' এটা দিম। মানে গুৱাহাটীলৈতো প্ৰায়ে যাই থাকোঁ, কিন্তু আজি গুৱাহাটীলৈ যোৱা এটা বিশেষ এটা কাৰণ আছে। সেই কাৰণটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। সেয়ে আজি ভিডিঅ'টো চাব লগা খুব। তেনেহ'লে বলক আপোনালোকৰ মোৰ লগতে গুৱাহাটীলৈ। মই গুৱাহাটীলৈ আহিব বেয়া পোৱাৰ মূল কাৰণ এইটোৱে। ভিতৰেদি গ'লেতো ক'বই নালাগে, মালিগাঁৱৰ জামটো আৰু সকলো হয়, FMS সকলোৱে থাকে, কিন্তু আৰু এই গড়চুকৰ জামটো বহুত বেছি ডাঙৰ। আৰু মই এতিয়া আহিলোঁ বেলতলা চাৰিআলি, আৰু মোৰ লগৰজনক ইয়াত ৰখি আছোঁ আৰু একাপ মই চাহ খাই লওঁ। ৰখি থকা মানুহজন বৰ্তমান আহি বেছি ৰ'ব। এইটো মোৰ কামখিনি আছিল ইয়াত, আৰু মোৰ কামখিনি হৈ গ'ল, এতিয়া ঘৰত যাব লাগে। কৰিবলগীয়া কামখিনি কৰি ওলাই আহিলোঁ, কিন্তু এতিয়া সময় মোটামুটি 11মান বাজিল আৰু 11মান বজাতে আমাৰ যাবলৈ ইচ্ছা নাই। সেয়েহে আমি এটা সিদ্ধান্ত ল'লোঁ, যিহেতু বশিষ্ঠ চাৰিআলিত আহিছোঁ, বশিষ্ঠ মন্দিৰকে যাম বুলি ভাবিলোঁ। এতিয়া মোৰ লগত অনিমেষ আছে, অনিমেষ আৰু মই এতিয়া বশিষ্ঠ মন্দিৰলৈ যাই আছোঁ। আমি ই ৰিক্সাত উঠি ল'লোঁ আৰু এতিয়া আমি যাই আছোঁ বশিষ্ঠ মন্দিৰলৈ। বলক। আৰু এতিয়া আমি পাই গ'লোঁ বশিষ্ঠ মন্দিৰৰ গেট। মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ আৰু এতিয়া মন্দিৰৰ পৰা আমি নামিম, মানে ই ৰিক্সাৰ পৰা নামিম, মন্দিৰত সোমাম। আৰু আহিয়ে পাই গ'লোঁ ইয়াত বান্দৰ দেখা। মানে বশিষ্ঠ মন্দিৰ বান্দৰেৰে বিখ্যাত, মানে বান্দৰো দুনীয়া। আগত গম পাব বহুত বান্দৰ আছে। আমি উঠি আহিলোঁ বৰ্তমান। আহিছিলোঁ মেইন গেটেদি কাষেৰে এটা এনেকুৱা ৰাস্তা আছে, সেই ৰাস্তাটোৰ পৰা আহিলোঁ। আৰু কিন্তু আহিলে কি হ'ব, কিন্তু সেই ৰাস্তাটো যোৱা বাট নোহোৱা বেছি না, ঘূৰিব লাগে। চাওঁ আৰু অলপমান আগত লৈ যাই কিনে। আৰু আমাৰ অনিমেষে ফটো উঠিব ধৰিছে, সেই ফটো পজ দি আছে একদম গোটেই দুনিয়াত বৰ্তমান। এই চাওক দুনিয়াৰ বান্দৰ তেনেকৈ আহি পালোঁ এই দলংখন। এই দলংখনতে এনেকৈ গেছিলোঁ পৰা চাওক কেনেকৈ পানীৰ মাত ওলাই আছে, আৰু এই কিমানখিনি মানুহ আছে। আমি ওপৰৰ পৰা চাব আহিলোঁ ফাৰ্ষ্ট। আমি যাম তাতে নামি কিনে আহি কিনে আপোনালোকক দেখুৱাম সম্পূৰ্ণকৈ। আমি আহি পালোঁ মেইন, মানে দলংখন আছে পিছফালে, আৰু পিছফালে তো তলত আছে এটা নিজৰা। এই নিজৰাটো চাই লওক। আৰু এতিয়া আমি ইয়াৰ পৰা মানে মেইন গেটেদি সোমোৱা নাছিলোঁ না, সেই মেইন গেটেদি সোমাওঁ যেন আৰু গাইছ। মানে কথাটো হ'ল, আমি পেচাব কৰা লাগিছিল, পেচাব কৰা জেগা বিচাৰি আহিছোঁ, কিন্তু পোৱা নাই। তো চাওঁ দেখোন, এইটো দেখোন নদীয়ে না নিজৰা, এতিয়ালৈ মই ভালকৈ গমেই পোৱা নাই। কিন্তু অলপ পানী চানী লাৰি চাং ৰ'ব, অলপমান কি যদি ভাল লাগে। গৰম লাগি আছে। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাখনা, প্ৰেমৰ চুপাখনা, প্ৰেমৰ চুপাখনা। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে
সাৱতীৰ ৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ দুচকুৰ ভাষাৰে থব তা ইয়াত দুজনমান দাদা লগ পালোঁ মানে হ'ল তেওঁলোকে ইয়াৰে নেচাৰেলটো ড্ৰয়িং কৰি আছে মানে বশিষ্ঠ টেম্পলত ড্ৰয়িং কৰি আছে আৰু মই তেখেতসকলক সুধিম মানে এই ড্ৰয়িং বিক্ৰী কৰে নে নাই কি কৰে ইয়াত দাদাহঁতে কৰি আছে ড্ৰয়িং আৰু এইফালেও দাদা ড্ৰয়িং কৰি আছে এয়া দাদা ড্ৰয়িং কৰি আছে আৰু দাদা এই ড্ৰয়িংখন ক'ত এৰে নে মানে আমাৰ কালাৰৰ নলেজৰ কাৰণে কলেজৰ পৰা আউটডোৰ কৰিব দিয়া হয় সদায় আচ্ছা কলেজৰ কাৰণে এইটো কোন কলেজৰ পৰা গুৱাহাটী ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ফাইন আৰ্ট আচ্ছা অঁ আৰু এই ড্ৰয়িংবিলাক আপোনালোকে বিক্ৰীও কৰে নেকি বিক্ৰী কৰা নহয় কিন্তু নিজৰ কালাৰৰ নলেজৰ কাৰণে কালাৰৰ নলেজৰ কাৰণে আৰু প্ৰেক্টিছৰ কাৰণে আচ্ছা আচ্ছা জানিবৰ কাৰণে ঠিক আছে মানে মই ড্ৰয়িংখিনিৰ কথা সুধিলোঁ দাদাসকলক মানে এওঁলোকে তেখেতসকলে মানে কলেজৰ পৰা ট্ৰেইনিং কৰি আছে কিবা এইবোৰ তাৰমানে ৰংবোৰ ক'ত কেনেকৈ কি লগাব লাগে মানে এই নেচাৰেলটো সম্পূৰ্ণ অংকন কৰি আছে আৰু বাবাৰ ওচৰত মন্দিৰ চবতকৈ টিকলা বান্দৰ এইটো বিৰাট সৰু বান্দৰ ইমান মৰম লগা আছিল ধৰিব পাৰিলোঁ মই ধৰি কিনে ঘৰত লৈ গ'লোঁ সেৱা চেৱা কৰি আহিলোঁ আৰু ইয়াত মানে ফটো উঠি ল'ম ৰ'ব মানে আহিছোঁ না ইয়াত আৰু ফটোবোৰ ইনষ্টাগ্ৰামত মোৰ সমৰ জ্যোতি কলিতা বুলি আছে অসমীয়াতে লিখা আছে আৰু অনিমেষ আহিছে আৰু অনিমেষৰো ইনষ্টাগ্ৰামত মই লিংকটো দি দিম আৰু এতিয়া আমি ফটো উঠো ফটোবিলাক চাই ল'ব আৰু এটা কথা অনিমেষ এটা ভাল ফটো এডিটৰ মানে পেড এডিট কৰে আপোনালোকৰ যদি কিবা এডিট কৰিব লগা থাকে ইনষ্টাগ্ৰামত হওক বা মোবাইল নাম্বাৰটো হ'লে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে মেছেজ কৰিব ভয় লাগে মই বেলেগ বান্দৰক দিম আছে কোনটো বা বেলেগ অঁ লাহে লাহে মানে মই যে কিবা কৰিছিলোঁ এইটো নদী না জান না কি মানে বা নিজৰা সেইটো আৰু ইয়াত কিবা লিখা আছে এই গংগাত চাবোনেৰে গা ধোৱা আৰু কাপোৰ ধোৱা নিষেধ মানে এইটো হয়তো গংগা নদীয়ে হ'ব কিবা মানে গংগাৰ পানী ইয়াত পৰে কি সঠিককৈ মই নাজানো কিন্তু আপোনালোকে যদি জানে মোক কমেণ্ট কৰি কওকচোন এইটো কি এটা কথা ৰখ জীৱনত কেতিয়াবা কিবা ভাল কাম কৰিব পাৰোঁ না নোৱাৰোঁ নাজানো বা জীৱনত কিমানখিনি মই সুখী সেইটোও মোৰ তোলাচনি তাকো নাই কিন্তু এটা কথা জীৱ জন্তুক দিলে বা ক'ৰবাত মন্দিৰত গ'লে বান্দৰ হওক কিবা হওক কুকুৰ হওক যদি কিবা অলপমান পাৰিছে খাবলৈ দিব কাৰণ আপুনি মন্দিৰত যদি আপোনাৰ জীৱ জন্তুক বা ভিক্ষাৰীক দিয়ে আপোনাৰ ধৰ্মটো কি মই বিশেষ নাজানো কিন্তু আপোনাৰ মনটো ভাল লাগিব আৰু মনৰ কাৰণে আপুনি সকলো ধৰণৰ কাম কৰিব লাগে চিন্তা বাদ দিলে অলপমান ফুৰি কিনে আৰু এতিয়া কিবা এটা খাই লৈ ঘৰত যাব লাগে কাৰণ হয়তো বাছৰ কথাই আছে বাছ পাম দিয়কচোন 7টামান বজাত বুলি তথাপিতো আৰু সোনকাল যাওঁতে ঠাণ্ডাৰ কথা নাই জেকেট মই অনা নাই বলক আমাৰ মানে পূৰা মিলা হৈছে সেৱা চেৱা ভালদৰে কৰি ল'লোঁ লোৱাৰ পিছত এতিয়া আমি বৰ্তমান আৰু ঘৰত দেখি ৰেডি কৰি দিওঁ আৰু আপোনালোকৰো যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মন আছে হয়তো মন্দিৰক ঘূৰা খোৱা লোৱা গোটেইখিনি আপোনালোকক দেখুৱাম তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু চাৰ্টিফিকেটৰ মতে কিবা কৈ দিব